ৰ'দ একদম ৰাতিপুৱাই ওলাইছে। সৰুটো মই ওপৰত দেখা পাই এনেকৈ দেখা পাব। আপোনালোকে হয়তো ধৰিব পৰা নাই, দেখা পাইছেনে? হালধীয়া হৈ আছে তেনেকৈ। মনচোন অলপ ৰাস্তাৰ ফালে দেখাই দিম। ৰ'দেই ৰ'দ হৈ আছে, সৰু ৰ'দৰ বেলেগ হালধীয়া হৈ আছে পুৰা সেনেকা। পুৰা মানুহ আছে ৰাস্তাত বহুত। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব, আজি যেনেকৈ ছাপোৰ্ট কৰিছে সদায় ছাপোৰ্ট কৰি যাব এনেকৈ। কিমান ধুনীয়া পথাৰখন চাওকচোন আপোনালোকে, সেউজীয়া সেউজীয়া খালে চব সেউজীয়া এনেকৈ। এইবিলাক আমাৰ ঘৰৰ দুৱাৰমুখখনহে। ৰাতিটো শুব পৰা নাই গাইছ, ইমান গৰম। ৰাতিটো লাইন কাটে ৰাতিপুৱাও কাটে, ৰাতিটো নাথাকেই লাইন। কিহৰ লাইন দিয়ে এইবিলাক? এতিয়া বোলে 24 ঘণ্টা লাইন দিব, বোলে 24 ঘণ্টা কি 15 ঘণ্টাই লাইন নাথাকে দিনটো ৰাতিটোৰ ভিতৰত। 12 ঘণ্টামানহে লাইন থাকে। মানুহ কেনেকৈ থাকিব এনেকৈ যায় ইমান গৰমত? মানুহচোন মাৰাৰ বুদ্ধিহে লগাইছে লাইনৰ। বিল হ'লে পূৰা কাৰা বিল, একদম সময়ত আহে বিলটো। কিন্তু মানুহটো মৰি আছে গৰমত, সেইবিলাক মানুহে নাচায়েই। ইমান গৰম নহয়, একদম গৰমত কি ক'ম আৰু, উপায় নোহোৱা হৈ গৈছে। আমাৰ নিচিনা দুখীয়া মানুহে কেনেকৈনো চলিব? ইনভাৰ্টাৰ চিনভাৰ্টাৰ নহয়, ধনী ঘৰতো ইনভাৰ্টাৰ আছেই নাই। আমাৰ একো নাই, লাইন গ'লে একোৱেই নাই, বিচনী এনেকৈ বিচি থাকিব লাগে। তো তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা মই। শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ। হেল্ল' গাইজ, ৰাতিপুৱা চাহকাপ খোৱাৰ মজাই বেলেগ। এইটো বনাইছে মায়ে, লাও পিঠা নহয়, কিয় পিঠা বনাইছিলে? মাকৈ গুড়াৰ পিঠা। চাউলৰ পিঠা ধুনীয়াকৈ বনাইছে। আপোনালোকেও খাব টেষ্ট কৰি। মই খাই দিম এবাৰ চাহখিনি পৰি যাব। বঢ়িয়া গাইজ, আপোনালোকৰ ফালে গৰম কেনেকুৱা আপোনালোকে জনাবচোন কমেণ্ট কৰি। যদি বেছি গৰম, লাইনটো আছেনে নাই ইফালে? আমাৰ এইফালে কিন্তু লাইন নাই। ইফালে ধুনীয়া একদম বতাহ মাৰি আছে এইফালে জেগাত। আমাৰ এইফালে কিন্তু লাইনো নাই। হেল্ল' গাইজ, আপোনালোকক মই আজি বস্তু এটা দেখাম। এই গেলা গৰমত, ইমান ৰ'দত মাছ মাৰি আছে। কেনেকৈনো মাছ মাৰি আছে, জাল বাই আছে, দেখামচোন আপোনালোকক। ব'লক আপোনালোক তেনেহ'লে চাওকচোন আপোনালোকে কেনেকৈ ইমান গৰমত মাছ মাৰি আছে ৰ'দত। সৌজনী এজনী মই দেখাম আৰু আপোনালোকক জাল হেৰি।